এয়া চতিয়া আৰক্ষী থানা। চতিয়া আৰক্ষী থানা ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসম আৰক্ষীৰ ঐতিহাসিক যাত্ৰাৰ এক গৌৰৱোজ্জ্বল প্ৰতীক। 1942 চনৰ 20 আগষ্টত ভাৰতীয় আন্দোলনৰ সময়ত তিৰংগা উৰুৱাই বৃহত্তৰ চতিয়াবাসী ৰাইজে দেখুৱাই দিছিল স্বদেশ প্ৰেমৰ অনন্য নিদৰ্শন। আৰু সেই ঐতিহাসিক চতিয়া থানাক এনেধৰণে প্ৰতীকী ৰূপত উপস্থাপন কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনস্থলীত। এয়া 12 চহৰীয়া ভাওনা, এক অনন্য ঐতিহাসিক লোকনাট্য উৎসৱ। 1797-98 চনৰ পৰা চলি অহা এক পৰম্পৰা। প্ৰতি 5 বছৰৰ মূৰে মূৰে ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই ভাওনা অনুষ্ঠিত হয়, যি অসমৰ পৰ্যটন আৰু সংস্কৃতিৰ এক অন্যতম আকৰ্ষণ। এয়া কন্যকা বহুমুখী কৃষি প্ৰকল্প। বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত গঢ়ি উঠা এটা বৃহৎ আৰু সফল জৈৱিক কৃষি প্ৰকল্প। প্ৰায় 5000 বিঘা মাটিত বিস্তৃত এই পামে স্থানীয় নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপন দিয়াৰ লগতে অসমৰ কৃষি খণ্ডত এক নতুন জাগৰণ আনিবলৈ সক্ষম হৈছে। এই প্ৰকল্পই আধুনিক প্ৰযুক্তি আৰু জৈৱিক পদ্ধতিৰ মিশ্ৰণেৰে কৃষি উদ্যোগৰ এক আদৰ্শও স্থাপন কৰিছে। কৰ্মসংস্কৃতিৰ উৎকৃষ্ট উদাহৰণ এই ভৰলীপৰীয়া কন্যকা বহুমুখী কৃষি পাম। লগতে এয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন বলুকা শিল্পীৰ শিল্পকৰ্মৰ দ্বাৰা। আৰু এনেকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনস্থলীৰ প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাত এইসমূহ দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।